নমস্কাৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে একশৰণ নাম ধৰ্মৰ মূল যিটো বিষয়বস্তু শৰণ ব্যৱস্থা, এই শৰণ ব্যৱস্থাটো গীতাৰ পৰা আনিলে। গীতাৰ পৰা একশৰণ আনিলে। গীতাত অৰ্জুনৰ আগত ভগৱান কৃষ্ণই শৰণৰ কথা উল্লেখ কৰিছে। তমেৱ শৰণং গচ্ছ সৰ্বভাৱেন ভাৰত তৎপশ্চাৎ পৰাশান্তি স্থানং প্ৰাপ্স্যসি শাশ্বত। হে অৰ্জুন, তুমি মোৰ চৰণত সৰ্বত্ৰ প্ৰকাৰে শৰণ লোৱা আৰু মোৰ কৃপাত তুমি পৰম শান্তি ধাম যি পাবা এইটো নিশ্চিত। অৰ্থাৎ জগতৰ আটাইতকৈ নিৰাপদ স্থান কি? এই নিৰাপদ স্থানটো হৈছে ভগৱান কৃষ্ণৰ চৰণ। মানুহে নিজকে নিৰাপদ কৰি ৰাখিবলৈ ঘৰ নিৰ্মাণ কৰে, বিভিন্ন ধৰণৰ টকা পইচা সঞ্চয় ৰাখে, যাতে তেওঁ বিপদত নপৰে, নিৰাপদ হৈ থাকিব পাৰে। কিন্তু ঘৰ, গাড়ী, টকা পইচা এইবিলাকে ব্যক্তিক সাময়িকভাৱে নিৰাপত্তা প্ৰদান নকৰা নহয়, কিন্তু স্থায়ী নিৰাপত্তা প্ৰদান কৰিব নোৱাৰে। আটাইতকৈ স্থায়ী নিৰাপত্তা প্ৰদান কৰিব পৰা বস্তুটো হৈছে ভগৱান কৃষ্ণৰ চৰণ। এই চৰণত যদি কোনোবা ব্যক্তি আশ্ৰয় গ্ৰহণ কৰিল, তেনেহ'লে সেইজন ব্যক্তি সৰ্বত্ৰ প্ৰকাৰে নিৰাপদ। সেইকাৰণে মহাপুৰুষে অভয়ৰ চৰণ বুলি কৈছে। যি চৰণত আশ্ৰয় গ্ৰহণ কৰিলে আৰু ব্যক্তিৰ কোনো ভয় নাই। আমি সূৰ্যৰ প্ৰখৰ তাপৰ পৰা পৰিত্ৰাণ পাবৰ বাবে ছাতিত আশ্ৰয় লওঁ, ধুমুহা বতাহ বৰষুণৰ পৰা পৰিত্ৰাণ পাবৰ বাবে গৃহত আশ্ৰয় লওঁ। বিভিন্ন প্ৰকাৰে আমি নিজকে সুৰক্ষিত কৰি ৰাখিব বিচাৰোঁ, কিন্তু তথাপিও আমি সুৰক্ষিত নহয়। সেইকাৰণে মহাপুৰুষে আটাইতকৈ সুৰক্ষিত স্থান বুলি ভগৱান কৃষ্ণৰ চৰণক দেখুৱাই দিছে। আৰু এই চৰণত যিসকল ব্যক্তিয়ে আশ্ৰয় গ্ৰহণ কৰিব, তেওঁ সৰ্বত্ৰ প্ৰকাৰে নিৰাপদ। কোনোপধ্যে তেওঁৰ জীৱনত কোনো ধৰণৰ বিপত্তি নাহে। সেই কথাটো মহাপুৰুষে পৰামৰ্শ এইকাৰণে দিছে যে যিহেতুকে জীৱবিলাক আমি বিভিন্ন ধৰণৰ সমস্যাত জৰ্জৰিত, বিভিন্ন সমস্যা আমাৰ দুখ যন্ত্ৰণা এইবিলাকৰ পৰা পৰিত্ৰাণ পাবলৈ একমাত্ৰ স্থানটো হৈছে ভগৱান কৃষ্ণৰ চৰণ। ধন্যবাদ।